বছৰৰ বিপিএফে 17 বছৰত কৰিব নোৱাৰা কাম আমি 5 বছৰত কৰিব আহিছোঁ আৰু সেইকাৰণে ৰাইজ আমাৰ কাৰণে প্ৰত্যেকটো সময় মূল্যৱান আৰু সেইকাৰণে আপোনালোকক কৈছোঁ যে আজি নিবনুৱা সমস্যা সমাধান কৰিব লাগিব। হাজাৰ হাজাৰ ডেকা ল'ৰা মাক দেউতাকে গৰু ছাগলী বিক্ৰী কৰি মাটি বন্ধক থৈ ধান বিক্ৰী কৰি ল'ৰা ছোৱালীক পঢ়াইছে, MA BA পাছ কৰাইছে, চাকৰি নাই, কিন্তু সংস্থাপন দিব লাগিব। বিপিএফে কৈছে সংস্থাপন বলে দিব নোৱাৰে। কিয় দিব নোৱাৰে? মানুহে কাম বিচাৰি আছে, কাম দিয়ক। আমাৰ ইমান ধুনীয়া মাটি আছে, ইমান ধুনীয়া বতৰ আছে, ইমান ধুনীয়া বজাৰ আছে, আপুনি অলপ সহায় কৰকচোন। আমাৰ মহিলাসকলে বুৱনী শিপিনী কিমান কাম জানে, অলপতো আপুনি সহায় কৰক। সেইকাৰণে আমি কৈছোঁ ভাৰত চৰকাৰে প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকা দিব দিছে আৰু সেই ৭৫,০০০ টকা UPPL চৰকাৰ আহিলে আমি প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক ভাৰত চৰকাৰৰ এই আঁচনিটো ৰূপায়ণ কৰিম। KCC লোন চবে পাব লাগিব। ভাৰত চৰকাৰে কৈছে ডাবলিং ফাৰ্মাৰ ইনকাম, খেতিয়কৰ ইনকাম ডাবল হ'ব লাগে। কেনেকৈ ডাবল হ'ব? স্প্ৰে মেচিন আহিছে, BPF খাই দিছে, ট্ৰেক্টৰ আহিছে, BPF খাই দিছে, বীজ আহিছে, ভাল ভাল বীজ BPF খাই দিছে। ক'ৰ পৰা ডাবলিং ফাৰ্মাৰ ইনকাম হ'ব? সেইকাৰণে আমি ঠিক কৰিছোঁ আমাৰ চৰকাৰ আহিলে প্ৰত্যেকটো VCDCটো আমি ফাৰ্ম মেচিনাৰী বেংক কৰিম, য'ত নেকি ট্ৰেক্টৰ থাকিব, ধান কাটা মেচিন থাকিব, সকলো খেতি কৰা সঁজুলি থাকিব আৰু আপোনালোকে বিনামূলীয়া লৈ যাই খেতি কৰিব পাৰিব। এইটো UPPLৰ মিছন। প্ৰত্যেকটো চাৰ্কলত এখন এখন স্কিল ডেভেলপমেণ্ট চেণ্টাৰ কৰা হ'ব, য'ত নেকি আমাৰ নিবনুৱাসকলে আহি কম্পিউটাৰ শিক্ষাই হওক, বিভিন্ন শিক্ষাই হওক, ইয়াতে টেকনলজি শিক্ষাই হওক, বিভিন্ন শিক্ষা লৈ পেলাই নিজকে সংস্থাপন কৰিব পাৰিব। আৰু আমি যিটো সপোন ৰচিছোঁ যে এই বিটিআৰ অঞ্চল আজি উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো এটা ৰাজ্যতকৈ অহা 5 বছৰৰ ওপৰত যাব লাগিব। আমাৰ ল'ৰা ছোৱালী খেল ধেমালিত বহুত এক্সপাৰ্ট, আমাৰ ল'ৰা ছোৱালী কালচাৰত বহুত এক্সপাৰ্ট, আমাৰ ল'ৰা ছোৱালী আজি শিক্ষাত বহুত এক্সপাৰ্ট, ভাল টেলেণ্টেড আছে, কিন্তু সুবিধা নোপোৱাৰ কাৰণে চবে পিছ পৰি আছে। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমাৰ বহুখিনি নেতা আছে, মই দীঘলীয়া কথা ক'ব বিচৰা নাই। এজন লিডাৰ, এজন ৰাজনৈতিক নেতাই ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰে। আজি দিল্লীৰ চৰকাৰে যদি ডাঙৰ ডাঙৰ কাম কৰিব পাৰে, গুৱাহাটীত বহি থকা চৰকাৰে যদি ডাঙৰ ডাঙৰ কাম কৰিব পাৰে, আমাৰ কাউন্সিল গভৰ্ণমেণ্টে পাৰে। যোৱা 17 বছৰত 6,000 কোটিতকৈ অধিক টকা আহিল, কিন্তু আজি প্ৰশ্ন কৰা নাই মানুহবিলাকে এই 6,000 কোটি টকা ক'ত গ'ল। এই 6,000 কোটি টকা কোনোবা অঞ্চলত আহিল, কোনোবা এই হাগ্ৰামাত আহিল, কোনোবা এই BPFৰ নেতা পালি নেতাৰ পকেটত এই পইচাবিলাক হজম হ'ল, ৰাইজৰ কাৰণে কিন্তু একো নহ'ল। আজি না গোৰ্খা, না বড়োই পাইছে, না অসমীয়া পাইছে, না কোনোৱে পাইছে, কোনোৱে পোৱা নাই। গতিকে আজি আমাৰ এটা সংগ্ৰাম, নতুন এটা বিপ্লৱ, এই বিপ্লৱত আমি পৰিৱৰ্তন আনিব লাগিব, সমাজ গঢ়িব লাগিব, প্ৰত্যেকখন গাঁও আদৰ্শ গাঁও কৰিব লাগিব। আজি গাঁৱে ভূঞে যি সমস্যা আছে, মন্দিৰ বনাব লাগে, থানচালি বনাব লাগে, বিভিন্ন গীৰ্জা বনাব লাগে, মছজিদ বনাব লাগে, যিবিলাক বনাব লগা আছে এইবিলাক নিৰ্মাণ কৰি সুস্থ সমাজ এটা গঢ়িব লাগিব। পাগলাদিয়া নদী, দিৰিং নদীৰ গৰাখহনীয়া, ইফালে হাতীৰ উৎপাত, কিমানখিনি সমস্যা আছে। উত্তৰ অঞ্চলত খোৱা পানীৰ ব্যৱস্থা নাই, কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈকে এইখিনি কাম BPFে কৰিব নোৱাৰিলে। 17 বছৰত 15 বছৰে BPFৰে কোনোবা এজনে PHCৰ মন্ত্ৰী আছিলে, পানী যোগান মন্ত্ৰী, কিন্তু পানী যোগান আঁচনি আনিব নোৱাৰিলে। অতি দুৰ্ভাগ্যজনক কথা। এতিয়াও মানুহবিলাক পানীৰ কাৰণে দীঘলীয়া দীঘলীয়া লাইন ল'ব লাগে। আৰু আমি UPPL চৰকাৰ অহাৰ লগে লগে আমি কৈছোঁ 1 বছৰৰ ভিতৰত পানীৰ সমস্যা সমাধান কৰিম। কোনো পানীৰ কাৰণে দীঘলীয়া দীঘলীয়া লাইন লগাব নালাগিব। কাৰণ মই গোটেই ছাৰ্ভে কৰি চালোঁ, কোনোবা এটা বৰিং কৰিব লাগিলে কোনোবা জায়গাত 2.5 লাখ টকা যায়, কোনোবা জায়গাত 1.5 লাখ টকা যায়, কোনোবা জায়গাত 1 লাখ টকা যায়। আৰু ভাৰত চৰকাৰৰ কোনো পইচাৰ কমি নাই, কিন্তু BPFৰ মানুহৰ কাম কৰা মানুহৰ কমি আছে। সেইকাৰণে আজি হাগ্ৰামা মহিলাৰীয়ে এই এটা কাউন্সিলৰ চিফ হয়, তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতি বুলি ভাবিলে, এইকাৰণে ৰাইজৰ কথা বাদ দিলে, নিজকে ৰজা বুলি ভাবিলে। চবে শিৱ শিৱ বুলি কয়, তেখেতে নিজকে পাহৰি গ'ল। আচলতে কৈলাশ পৰ্বতৰ শিৱ নাই, ইয়াতে মানুহৰ সেৱা কৰা শিৱ। তেখেতে একচুৱেলি মানুহৰ সেৱা কৰা শিৱে আছিলে, ভাবিলে মই কৈলাশ পৰ্বতৰ শিৱ হয়, কিন্তু তেখেতে এইটো কৈলাশ পৰ্বতৰ শিৱ কোনোদিনো হ'ব নোৱাৰে। আজি ৰাইজ BPFৰ ঘৰত লাহে লাহে কন্দল লাগিছে। যেতিয়া মানুহ বেছি ভুল কাম কৰে, পাপ বুলি নকওঁ মই, যেতিয়া ৰাইজক ঠগ প্ৰবঞ্চনা কৰে, দুখীয়া গৰীব মানুহৰ ভাতৰ মানে
ভাতমুঠিখন কাঢ়ি লৈ যায় তেনেকুৱা মানুহৰ মাজত এনেকুৱা দুৰ্যোগ হয় আৰু BPF-ত আজি এইয়ে দুৰ্যোগ BPF-ত আজি এইয়ে দুৰ্যোগ লাহে লাহেকৈ বিশ্বজিৎ দৈমাৰী এৰি গ'ল ইমানুৱেল মুছাহাৰী এৰি গ'ল আৰু বহুত ৰথী মহাৰাথী ওলাই যাবলৈ লাইন ধৰি আছে BPF-ৰ পৰা গতিকে আৰু BPF-ৰ দোকান আৰু বেছি দিন নচলে BPF-ৰ দোকান বন্ধ হৈ যাব BPF-ৰ দোকানত আৰু কোনোবা মাল কিনিব ৰেডি আছে যদি আপুনি মনটো সলনি কৰক BPF-ৰ দোকান আৰু বন্ধ হৈ যাব নাঙল আছে জোঙাল নাই BPF-ৰ কাম নাই হয়নে নাঙল আছে জোঙাল নাই BPF-ৰ কাম নাই নাঙল আছে জোঙাল নাই BPF-ৰ কাম নাই নাঙলটো ইয়াতে লৈ থৈ দিছে এই মানে পতাকাবিলাকত তাতে কোনো জোঙাল নাই গতিকে BPF-ৰ একো কাম নাই জোঙাল নহ'লে তেওঁ গুৰুৱে টানিব সেইকাৰণে সিদিনা কি কৰিছে আমাৰ অঞ্জলি বাইদেউ বিশ্বৰ মানে নাৰী জাতিৰ অধিকাৰৰ কথা কোৱা জেনেভাত যায় UN-ত যায় এই বাইদেউৰ সন্মুখতে মহিলা দুজনী গৰু বনাই পেলাই হাল মাৰিছে বাইদেৱে হাত চাপৰি মাৰি আছে ইমান লাজৰ কথা আমাকে কয় বাইদেৱে এইটো ভুল কৰিছে এতিয়া তেখেতসকলে ভুলতে ভুল কৰিছে ভুল কিয় নকৰিব মানুহৰ প্ৰতি তেখেতসকলৰ মৰম নাই সন্মান নাই সমস্যাৰ প্ৰতি তেখেতসকলৰ জ্ঞান নাই এই কাৰণে আজি তেখেতসকলে মানুহক শোষণ কৰিছে প্ৰবঞ্চনা কৰিছে ঠগবাজ কৰিছে আৰু দমন কৰিছে আৰু UPPL-ৰ প্ৰধান লক্ষ্য চৰকাৰ গঠন কৰিব লাগিব শান্তি প্ৰতিষ্ঠা কৰিব লাগিব দুৰ্নীতি অপশাসন গুচাই পেলাই হাগ্ৰামাৰ দাদাগিৰিটো চিৰদিনৰ কাৰণে বিদায় দি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব এইখিনি কথাই ক'লো বিশ্ববিক দীঘলীয়া নকওঁ আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আমাৰ মিটিং বেছি দেৰি নহয় আৰু 45 মিনিট হ'ব চবেই যাতে মিটিং শুনি যায়